হাই ফ্ৰেণ্ডছ, আপোনালোকে কিকটো দেখি হয়তো গমেই পাইছে মই আজি কি কিকৰ টিউটৰিয়েল লৈ আনিছোঁ। হয়, হৰ্চ কিক বা মাউচি কিক। এইটো এটা বেছিক কিক হয়। আপোনালোকে যিয়েই নাম নিদিয়ক কিয় হৰ্চ কিক বা মাউচি কিক এইটো জানিলেহে আপোনালোকে 360, 540 আদিৰ দৰে কিক কৰিব পাৰিব। 540 কিকৰ টিউটৰিয়েলো মই আপোনালোকৰ বাবে লৈ আনিব চেষ্টা কৰিম। যদি আপোনালোকে এই 360, 540 কিক শিকিব বিচাৰে তেনেহ'লে আপোনালোকে এই মাউচি কিকটো ভালদৰে জানিব লাগিব। তাৰ বাবে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক। মই আপোনালোকক এই কিকটো কেনেদৰে কৰা হয় মই ভালদৰে দেখাবলৈ আৰম্ভ কৰাৰ আগত আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে যদি আপোনালোকে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এই মাউচি কিকটো পাৰফেক্ট কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে স্প্লিট জানিব লাগিব। যদি আপোনালোকৰ স্প্লিট কৰাত অসুবিধা আছে তেনেহ'লে মই আপোনালোকৰ বাবে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা স্প্লিট কেনেদৰে কৰে চাই ল'ব পাৰিব। ফাৰ্ষ্ট আপোনালোক কিক কৰা পজিশ্যনত থিয় হৈ লওক, কিন্তু এনেকুৱা নহয় যে আপোনালোকে ভৰিখন ইমান মেলিব লাগিব বা সিমান মেলিব লাগিব। আপোনালোকৰ যিমান কমফৰ্ট ফিল কৰে আগৰ ভৰিখন উঠাবৰ কাৰণেও পিছৰ ভৰিখন উঠাবৰ কাৰণেও তেনেকুৱা পজিশ্যন এটা লৈ ল'ব। আপোনালোকৰ পিছত থকা ভৰিখন আগৰ ফালে উঠাওক, মই যেনেদৰে ভিডিঅ'ত দেখাই দিছোঁ তেনেদৰে। আকৌ পিছত ৰাখক, আকৌ উঠাওক। আগটো চাব যে এনেকৈ নহয়, ষ্ট্ৰেইট কৰি ৰাখিব লাগিব আৰু বেণ্ড নকৰিব। ষ্ট্ৰেইট কৰি দিব এনেদৰে। আপোনালোকে মোৰ ভিডিঅ'ৰ দৰে ফ'ল' কৰক আৰু মই পিছত দেখাই দিম যে আগটো কেনেদৰে ৰাখিব লাগিব। আপোনালোকে পজিশ্যনত ব্লকটো দি ৰাখিব পাৰে যদি আপোনালোকৰ পাৰফেক্ট ফিল কৰে বা বেলেঞ্চ পায় তেনেহ'লে ৰাখিব পাৰে। যদি আপোনালোকৰ বেলেঞ্চ পোৱা নাই তেনেহ'লে ব্লক দিব নালাগে। ফাৰ্ষ্ট এনেদৰে ব্লক নিদিয়াৰ দৰে প্ৰেক্টিছ কৰক, চেঞ্জ কৰক, ছেম একেদৰে কৰক। পিছৰ ভৰিখন উঠাওক। যদি আপোনালোকে সোঁ ভৰিখন ওপৰত দুবাৰ উঠাইছে তেনেহ'লে বাওঁ ভৰিখন আপোনালোকে দুবাৰ উঠাই প্ৰেক্টিছ কৰক। যদি তিনিবাৰ উঠাই প্ৰেক্টিছ কৰিছে তিনিবাৰ কৰক, কিন্তু সমান সমানকৈ প্ৰেক্টিছ কৰিব। কিন্তু আপোনালোকে গৈয়ে বহুত ওপৰলৈ উঠাবৰ কাৰণে চেষ্টা নকৰিব, কিয়নো আপোনালোকে বেলেঞ্চ হেৰাই হয়তো পৰি যাব পাৰে। যেতিয়া আপোনালোকৰ বেলেঞ্চ আহি গৈছে তেতিয়া আপোনালোকে ব্লক দি প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰক এনেদৰে। কিন্তু আপোনালোকে দুখন হাত এনেদৰে নাৰাখিব, সেইটো ব্লক হয় আৰু ভৰিখনৰ ট'চটো চিধাকৈ ৰাখিব। কিন্তু অৰিজিনেল আপোনালোকে হাতখন পিছৰ ফালে ৰাখিব লাগিব এনেদৰে, কিন্তু এনেদৰে নাৰাখিব। হাতখন পিছৰ ফালে ৰাখি এনেদৰে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰিব। আৰু কিন্তু এতিয়াই আপোনালোকে কিকটো খুলি দিব নুখুজিব, খুলি দিলে হয়তো আপোনালোকে পৰি যাব পাৰে। এতিয়া আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰক আৰু মোৰ লগত ফ'ল' কৰি যাওক। এনেদৰে প্ৰেক্টিছ কৰক, আকৌ ৰাখক, আকৌ উঠাওক, আকৌ ৰাখক। কিন্তু মনত ৰাখিব যে দুখন ভৰি কৰিব, তেতিয়া আপোনালোকৰ দুটা চাইডে বেলেঞ্চ পাব আৰু দুখন ভৰিৰে সমান সমান প্ৰেক্টিছ কৰিব। ৰাখিব, টু, এনেদৰে ৰাখিব। যেতিয়ালৈকে বেলেঞ্চ নাহে তেতিয়ালৈকে আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰক আৰু আপোনালোকে যিমানেই প্ৰেক্টিছ কৰিব আপোনালোকৰ কিক সিমানেই পাৰফেক্ট হ'ব। ফুল কণ্টেক্টতো কৰিব পাৰি, মাউচিংটো ছেমি কণ্টেক্টতো কৰিব পাৰি। আপোনালোকে ফুল কণ্টেক্ট কৰিব লাগিলে পিছৰ ভৰিখন ডাইৰেক্ট উঠাই দিব লাগিব এনেদৰে ষ্টেট মই কৰি দেখাই দিছোঁ। এনেদৰে এইটো ফুল কণ্টেক্ট হ'ব আৰু আপোনালোকে ছেমি কণ্টেক্ট কৰিব লাগিলে এনেদৰে হ'ব, এনেদৰে উঠাই এতিয়া খুলি দিব। এইটো আপোনালোকৰ ছেমি কণ্টেক্ট হয়। ফুল কণ্টেক্টতকৈ ছেমি কণ্টেক্ট দেখিব ভালো লাগে আৰু সোনকালে বেলেঞ্চো পোৱা যায় ছেমি কণ্টেক্টত প্ৰেক্টিছ কৰিলে কিকটোত। কিন্তু আপোনালোকে ছেমি কণ্টেক্টতো প্ৰেক্টিছ কৰিব আৰু ফুল কণ্টেক্টতো প্ৰেক্টিছ কৰিব। এনেদৰে আপোনালোকে ছেমি কণ্টেক্টত যিমান পাৰে প্ৰেক্টিছ কৰক দুখন ভৰিৰে যেতিয়ালৈকে বেলেঞ্চ নাপায়। যেতিয়া আপোনালোকৰ বেলেঞ্চ আহিব তেতিয়া মই এই ভিডিঅ'টোত যেনেদৰে দেখাই দিছোঁ তেনেদৰে আপোনালোকে প্ৰেক্টিছ কৰক। ডাউন মিডল এনেদৰে প্ৰেক্টিছ কৰক। আপোনালোকৰ ডাউন মিডল পাৰফেক্ট হৈ উঠিব তেতিয়া আপোনালোকে ডাউন মিডল আপাৰ প্ৰেক্টিছ কৰক।
এনেদৰে। তাৰপিছত চেঞ্জ কৰিব দুখন ভৰিৰে। ডাউন মিডল আপাৰ এনেদৰে প্ৰেক্টিছ কৰক। যেতিয়া আপোনালোকে এনেদৰে যিমান পাৰে প্ৰেক্টিছ কৰক, তেতিয়াহে আপোনালোকৰ কিকটো পাৰফেক্ট হৈ উঠিব আৰু কিকৰ স্পীড বাঢ়িব আৰু আপোনালোকৰ বেলেঞ্চ সম্পূৰ্ণদৰে পাব। কিন্তু আপোনালোকৰ কিকটো এনেদৰে ছাইডত যাব নালাগিব, আপোনালোকৰ মিডল পইণ্টত কৰিব লাগিব, পূৰা মিডল পইণ্টত এনেদৰে। আৰু আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ আগটো বা ট'চটো এনেদৰে থাকিব নালাগিব, এনেদৰে ষ্ট্ৰেইট হ'ব লাগিব। কিক যেতিয়া কৰিব আপোনালোকে, মই দেখাই দিছোঁ, এনেদৰে থাকিব নালাগিব, এনেকুৱা হ'ব নালাগিব, এনেদৰে ষ্ট্ৰেইট হ'ব লাগিব। আপোনালোকৰ ভৰিখন সম্পূৰ্ণ ষ্ট্ৰেইট হ'ব লাগিব, এনেকুৱা ষ্ট্ৰেইট হ'ব লাগিব, এনেকুৱা। ছাইডৰ পৰা দেখাই দিছোঁ, এনেকুৱা নহয়, এনেকুৱা হ'ব লাগিব। কিকটো কৰোঁতে আপোনাৰ ষ্ট্ৰেইট হ'ব লাগিব, দেখাইছোঁ এনেকৈ। এইখন ভৰিও দেখাই দিছোঁ এতিয়া, এনেকুৱা হ'ব নালাগিব, এনেকুৱা হ'ব লাগিব, এনেকুৱা। যদি আপোনালোকৰ মই দেখাই দিয়াৰ দৰে যদি হোৱা নাই, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। কেনেদৰে কি কৰিলে মই দেখাই দিয়াৰ দৰে হ'ব, মই আপোনালোকলৈ ভিডিঅ' আকাৰে লৈ আহিবলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ শেষত আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা শিকিব পাৰিছে, তেনেহ'লে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ।